নমস্কাৰ বন্ধুসকল, মই ঋতুৰাজ বসন্ত আৰু আজি আপোনালোকক এটা নতুন অভিযানৰ বিষয়ে ক'ম, যাক কোৱা হয় পেৰাগ্লাইডিং। আৰু পেৰাগ্লাইডিং কেনেকৈ কৰে আপোনালোকে ইতিমধ্যে গম পায়। ফেচবুকতে হওক, বিভিন্ন মিডিয়াত আজিকালি ভাইৰেল হৈ থাকে ভিডিঅ'বিলাক, ভয় লাগে, কিবা লাগে। তো আহকচোন চাওঁ পেৰাগ্লাইডিং কেনেকৈ কৰে আৰু ক'ত। Take me to a place in the nowhere. I just wanna set up a home there. I just wanna set up a home there. I heard people stay in the nowhere. I just wanna breathe in the clean air. I just want a breath of the clean air. And if you need me, come and hold me there. I'll be nowhere. Oh. আজি আছোঁ কোকৰাঝাৰত আছোঁ। কোকৰাঝাৰত আজি য'ত আছে পেৰাগ্লাইডিং আৰু অসমৰ একমাত্ৰ জেগা য'ত পেৰাগ্লাইডিং হয় আৰু কিছু বছৰতে পেৰাগ্লাইডিং কৰিম। চ' অকণমান এক্সাইটেড, দিনটো বিশেষ বুলিব লাগিব। জেগাডোখৰ হৈছে ডাউকিবাৰী। আপোনালোকে পাব ফেচবুকত, ইণ্টাৰনেটত, গুগলতো পাব। হয়তো বহুতে গম নাপায় কোকৰাঝাৰত অসমৰ একমাত্ৰ পেৰাগ্লাইডিং আছে আৰু আমি সাজু হৈছোঁ। As you pull me closely, I know what I want. Close and breathe the cool air. এতিয়া উৰিব লৈছোঁ। Take me to a place in the nowhere. I just wanna set up a home there. I just wanna set up a home there. अच्छा तुरंत लग रहा है यार। I just want a breath of the fresh air. কোকৰাঝাৰ আকাশত উৰি আছোঁ। আজি মোৰ বাৰ্থডে আৰু বাৰ্থডে স্পেচিয়েল ট্ৰিপ। I heard people stay in the nowhere. I just wanna breathe in the clean air. I just want a breath of the clean air. And feel the weight of তো এইবাৰ বহমিয়ান আহি গ'ল আকাশত, মটৰচাইকেল এৰি এইবাৰ আকাশত এটা নতুন অভিজ্ঞতা, উৰি আছোঁ। তো যিসকলে ভাবিছে আকাশত উৰিম বুলি, তো তেওঁলোকে কোকৰাঝাৰ আহিব পাৰে। কোকৰাঝাৰত অসমত একমাত্ৰ পেৰাগ্লাইডিং হয় চাইট হয়। তো ইয়াত আপোনালোকে আহিব পাৰিব, খুব ধুনীয়া। আৰু আপোনালোকে মানালী নোযোৱাকৈ হ'লেও, বহুতে ভাবে মানালীত আছে, গেংটকত আছে। গেংটক নোযোৱাকৈ আমাৰ অসমত আছে, অসমৰ বস্তু, অসমৰ ল'ৰাই কৰিছে। তো সেইকাৰণে আমি আহিলোঁ। আৰু যেতিয়া বাৰ্থডে স্পেচিয়েল দিনটো সেইকাৰণে আহিলোঁ যে অসমৰ মানুহে কিবা কৰি আছে, আৰু যিহেতু আমি অসমৰ নৰ্থ ইষ্টলৈ কাম কৰি আছোঁ, সেইকাৰণে আমি আহিলোঁ ইয়ালৈ কোকৰাঝাৰ। খুব ধুনীয়া জেগা আৰু দাদাহঁত বহুত ভাল। আমাক তাৰ পৰা লৈ আনিছে ফ্ৰম ষ্টেচন। feel your warm breath rush through my body. Take my hand and I let you follow. Let's get started, there's no tomorrow. I know what I want. Pull me close and breathe the cool air. Feel my breath, let me take. মোৰ জীৱন আটাইতকৈ মানে যিমানকেইটা ভয়াৱহ বাইক ৰাইডিং আছিলে, তাতকৈ ভয়াৱহ এতিয়া মই আছোঁ। আৰু অলপ ভয় লাগিছে, হ'লেও হাঁহিছোঁ।
মাটিটো বেলেগ হয় আৰু আকাশতো বেলেগ হয় মাটি নিজে চলাই থাকোঁ তে বেলেগে চলাই আছে তো অলপ অলপ ভয়টো থাকিবই যি কি নহওক সঁচাকৈ অসমত ইমান ধুনীয়া জেগা আছে কোকৰাঝাৰত আপোনালোকে সকলো আহিব চাবলৈ ঘূৰিবলৈ আহিব মোৰ লেণ্ডিং হৈছে I just wanna set up a home there. I hear people staying nowhere. I just wanna breathe in the clean air. I just want a breath of the fresh air. বাই চ' আপোনালোকে ভিডিঅ'টো চালে চাই পেলাই হয়তো বহুতৰ উৰিবলৈ মন গৈছে আৰু যিসকলৰ উৰিবলৈ মন গৈছে তেওঁলোকে কোকৰাঝাৰলৈ গৈ তলত এটা নাম্বাৰ দিয়া আছে এই নাম্বাৰটো আপোনালোকে যোগাযোগ কৰিব যোগাযোগ কৰিলে তেওঁলোকে আগতীয়াকৈ প্ৰস্তুত কৰি ৰাখিব আপোনালোকৰ কাৰণে আৰু তেওঁলোকৰ যাবলৈ আপোনালোকৰ যিটো খৰচ হ'ব গুৱাহাটীৰ পৰা কোকৰাঝাৰলৈ গম পায় 3 ঘণ্টাৰ ৰাস্তা আৰু বাই ট্ৰেইনো আছে বাই বাছ আছে বা পাৰ্চনেল কাৰ লৈ গ'লে আপোনালোকৰ 3 ঘণ্টামান সময় লাগিব আৰু তেওঁলোকক ফোন কৰি দিয়াৰ লগে লগে তেওঁলোকে হয়তো নিবলৈও আহিব যদি আপোনালোকে ফোন কৰি থয় আগতীয়াকৈ আৰু পেকেজটো তেওঁলোকে 2000 টকা লয় আকাশত উৰাৰ টকা 2000 টকা লয় তেওঁলোকে আৰু খুব কম ৰেট আচলতে গেংটক বা মানালীত পেৰাগ্লাইডিঙত প্ৰায় 3000 পৰা 3500 টকা লয় আৰু ইয়াত খুব কমতে 2000 টকাত আপোনালোকে আকাশ উৰিব পাৰিব আৰু থকা খোৱাৰ সুবিধা আছে তেওঁলোকৰ তাত কোকৰাঝাৰ কেইবাখন হোটেল আছে আৰু তলত মই নাম্বাৰবিলাক দি থ'ম হোটেলৰ নাম্বাৰ আপোনালোকে যিসকল যাম বুলি ভাবিছে যোগাযোগ কৰিব ধন্যবাদ আৰু যদি আপোনালোকে ভিডিঅ' চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ A breath of the fresh air.